हेलो एभ्रिवान नতুन এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া যাবলৈ ওলাইছোঁ কলেজলৈ। 3 বছৰীয়া কলেজীয়া জীৱনৰ আজি মোৰ শেষৰটো দিন। এয়া আহি পালোহি কলেজ। আহিয়ে প্ৰথমে আমাৰ ডিপাৰ্টমেণ্টৰ ক্লাছৰ ৰুমটোলৈ সোমালোঁ। এইখন আমাৰ ৱাল মেগাজিন আৰু এইটোৱে আমাৰ ক্লাছৰ ৰুমটো আছিলে। বহুত মনত পৰিব এই সময়খিনিলৈ। আজি আকৌ আমাৰ প্ৰেক্টিকেলৰ এক্সাম আছে আৰু এয়া আমি এক্সাম দিবলৈ সোমালোঁ। আজি শেষৰটো এক্সামৰ পৰা ওলাই লগৰখিনিৰ লগত অকণমান এনেধৰণে সময় কটালোঁ। আজিৰ পৰা ইহঁতক ক'তনো লগ পাম আৰু পাম লগ, কিন্তু কলেজত তেনেকৈ সময় কটোৱা কথাটো অকণমান বেলেগ নহয় জানো। বহুত বেয়া লাগিছে মনটো। এয়া আকৌ মডেল দেই। এয়া আমাৰ বিভাগীয় বাইদেউ দুগৰাকীৰ লগত অকণমান সময় কটালোঁ, কথা পাতিলোঁ আৰু এওঁলোকে এই 3টা বছৰত আমাক বহুত সহায় কৰিলে। কেতিয়াও পাহৰিব নোৱাৰোঁ এই বাইদেউ দুগৰাকীক আৰু লগতে কলেজৰ সকলোখিনি ছাৰ বাইদেউকে। বহুত মনত পৰিব এই সময়খিনি। জীৱনৰ এই 3টা বছৰ চাগে সোণালী সময় বুলি ক'ব লাগিব। তাৰপিছত আমি বাইদেউ দুগৰাকীৰ লগত সকলোৱে একেলগে একাপ চাহ খালোঁ, শ্বিলঙৰ কথা পাতি দেই। এইখনে আমাৰ কলেজ আছিলে। ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়াই আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। সদায় খোৱাৰ দৰে মাইনাদা দোকানত পকৰি ঘুগুনি খাই এতিয়া আমি ঘৰলৈ যাওঁ। বাই।